Hello everyone, this is Salma and welcome to my YouTube channel. আৰু আজি আপোনালোকে থাম্বনেলটো চাই অলৰেডি গম পাইছে যে আজিৰ ভিডিঅ'টো বহুত বেছি স্পেশাল হ'ব গৈছে কাৰণ আজি আমাৰ মৰমৰ সকলোৰে মৰমৰ বিকাশ দা আৰু পিংকি বৰ আমাৰ নতুন বৌজনী ৰিসেপশনত গৈ আছো বিয়া খাবলে গতিকে ভিডিঅ'টো জাস্ট ষ্টাৰ্টিং হে এইখিনি পিছলে বহুত ধুনীয়া মই দেখাই আছো আপোনাক গোটেই বিয়াখন ভালকে দেখাম যদিহে পাৰো not sure কাৰণ বহুত বেছি মানুহ থাকিব আৰু আপোনালোকে জানে মই কিমান মানে মানুহৰ মাজত ভিডিঅ' বনাব পাৰো আপোনালোকে জানে তেওঁলোকৰ বিয়া অলৰেডি হৈ গ'ল বাট আজি 7 মাৰ্চত ৰিসেপশন হয় 7 মাৰ্চত মই আজি ভিডিঅ'টো বনাই আছো সো এতিয়া মই গা পা ধুই ৰেডি এতিয়া বাজিছে ইফালে 2টা বাজিছে মানে বাজাই না 10 মিনিট আছে 2:30 মানত মোৰ ফ্ৰেণ্ড এজনী যোনজনী মেকআপ আৰ্টিষ্ট হয় পিংকি তাইৰ নামো পিংকি হয় আমাৰ বৌজনীৰ নামো পিংকি সো পিংকি আহিব মোক মেকআপ কৰাব অকমান সিম্পলকে মেকআপ এটা কৰি যাম কাৰণ মই ইমান পাৰ্গত নহয় মেকআপ কৰাত আৰু ইমান ভাল মানুহ আহিব সেলিব্ৰিটি আহিব গতি অকমান ভালকে দেখাটো সবৰে মন যায় আৰু সো এতিয়া মই গা চা ধুলো আৰু এতিয়া অকমান ভাতটো খাই পিংকি আহাৰ পাছত আমি মেকআপ ষ্টাৰ্ট কৰিম আৰু মামি বিকাশটা কি গিফট দিম সেইটো মই দেখাই আছো আৰু এইটো হৈছে আমাৰ বিয়াত দিব গিফট আনিছো আমাৰ নহয় সৰি হিহঁতৰ কাৰণে আনিছো আৰু এইটো হৈছে এটা OTG ওভেন টোস্টাৰ প্লাস গ্ৰিলাৰ মিনি OTG হয় এইটো 11ৰ হয় ভাল হয় আৰু এইটো কিহতক ইম্পৰ্টেন্ট বুলি ভাবিলো কাৰণ ইয়াতে যিকোনো বেক কৰিব পাৰিব গ্ৰিল কৰিব পাৰিব টোস্ট কৰিব পাৰিব গতিকে মোৰ ফালৰ পৰা আৰু ৰাকিবৰ ফালৰ পৰা আবার দুজনৰ ফালৰ পৰা এইটো আমি হিহঁতক গিফট দিম আজি কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন মোৰ কিন্তু বহুত কিউট লাগিছে মৰম লগা হয় একদম ইয়া আৰু এয়া আহি পেলে মুখ মেকআপ কৰিবৰ কাৰণে পিংকি এই নামো পিংকি আৰু আমাৰ য'ত বিয়া হ'ব যাম বৌজনী বিকাশৰ বৌজনীৰ নামো পিংকি এতিয়া তাই ইয়াতে পুৰা প্ৰডাক্টবিলাক ওলাই দিছে আৰু এতিয়া আমি মেকআপ কৰিম আৰু এতিয়া মোৰ মেকআপ ষ্টাৰ্ট কৰি দিলে তাই আৰু তাইক মই কৈছিলোঁ যে বহুত বেছি চিম্পলো নহয় আৰু বহুত বেছি হেভিও নহয় এনেকুৱা এটা পাৰ্টি লুক লাগে আৰু সঁচাকৈ তাইক থেংক ইউ ছ' মাছ ইমান ধুনীয়া এটা লুক দিছিলে যিটো আপোনালোকে মোক ভিডিঅ'টো চাই থাকিলে দেখা হ'ব গোটেই পাৰ্টি লুকটো আৰু তাইক যদি কণ্টেক্ট কৰি বিচাৰে কেতিয়াবা লাগিলে মোৰ ডিছক্ৰিপশ্যনত তাইৰ ইনষ্টাগ্ৰাম আইডিটো আছে তাইক কণ্টেক্ট কৰিব পাৰে আৰু লগতে তাই এতিয়া মোক কাপোৰযোৰ পিন্ধাই দিয়াটো হেল্প কৰি আছে চ' থেংক ইউ ছ' মাছ পিংকি ৰেডি হৈ মই কাৰ্ডখনত বিয়াৰ শুভেচ্ছাৰে ফ্ৰম চালমা এণ্ড ৰাখি বুলি লিখি দিছোঁ টাইমৰ অভাৱত আমি ঘৰতে পেকিং কৰিলোঁ পেকিং পেপাৰ আছিলে ঘৰতে চ' কৰি কেনে এতিয়া অলপ পিছত ঘৰৰ পৰা ওলাওঁ আৰু আমি ফাইনেলি এতিয়া ঘৰৰ পৰা ওলালোঁ একদম অৱস্থা নাই ঘামি গৈছোঁ মানে ইমান প্ৰব্লেম হ'ল আহা সময়খিনিতে গিফ্টটো পেকিং কৰিলোঁ মানে বাহিৰত কৰা কথা আছিলে কিন্তু বাহিৰত আকৌ এখন দোকান বিচাৰিম আকৌ গিফ্টটো পেকিং কৰিম তো টাইমবিলাক বেছিয়ে মানে গ'ল হয় সেইকাৰণে আমি এতিয়া ভাবিলোঁ যে ঘৰত পেকিং পেপাৰ আছিলে তো তেনেকৈ কৰি ল'লোঁ আৰু সেয়া এতিয়া ওলালোঁ এতিয়া টাইম হৈছে 6টা আমি পুৰাপুৰি 6টাত ওলাইছোঁ মানে 6টা 7 হ'ল 6টা 5 মানত ওলাইছোঁ আপটো নামিলোঁ এতিয়া গৈ পাওঁ কেইটাত নাজানো আৰু আমি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন দিচাং ৰিজৰ্ট বহুত ট্ৰাফিক আছিলে আজি বাট পাই গ'লোঁ আৰু আমাৰ দিচাং ৰিজৰ্ট এতিয়া পালোঁ পাৰ্কিং কৰিলোঁ ইমান দূৰত পাৰ্কিং মোৰ এই কাপোৰৰ অৱস্থা নহয় ইমান ধুনীয়াকৈ মই সাজি পাচি আহিলোঁ কিন্তু মেখেলাখন এনেকুৱা হিচাপে খুলিয়ে যাব যেনিবা ইমান দূৰত খোজকাঢ়ি আহিছোঁ মানে যাম এতিয়া খোজকাঢ়ি মোৰ মেখেলাৰ অৱস্থা নোহোৱা হৈ গৈছে কাপোৰযোৰ বেয়া হ'লে চেচ নতুন কাপোৰ মোৰ আমাৰ গিফ্ট লৈ যায় আছে ইমান ডাঙৰ অভেনটো মই লৈ আহিছোঁ বাকী চবৰে হাতত সৰু গিফ্ট মই ডাঙৰ গিফ্ট আনিছোঁ কষ্ট ডাঙৰ মানুহৰ বিয়া খাব আহিলে কষ্ট হয় ডাঙৰ আৰু ওখ মানুহৰ মানে টিকলি মানুহ ন নহ'লে মেখেলাই চম্ভালিম নে চাদৰে চম্ভালিম নে গিফ্টে চম্ভালিম আৰু ইমান দূৰত পাৰ্কিং খোজকাঢ়ি হওঁতে মই ভাবিলোঁ যে মই চাগে দেৰিয়ে কৰিলোঁ বহুত অলপ হয়তো জল্দি আহিলে অকণমান বেছিকৈ ভালকৈ কথা পাতিব পাৰিলোঁ হয় কিন্তু এতিয়া ইমান বেছি মানুহ ষ্টেজত সোমাব নোৱাৰি লাইন পাতি আছে গিফ্ট দিব যাব আমি আহি বহি আছোঁ বাট এতিয়ালৈকে গিফ্ট দিব পৰা নাই ইমান মানুহ আপুনি লাইন পাতি আছে তো ইয়াতে বহি আছে আমিও ইয়াতে বহি আছোঁ ইফালে মানুহ লাইন পাতি আছে গিফ্ট দিবৰ কাৰণে অকল আমিও লাইন পাতি ষ্টেজৰ কাষলৈকে আহি পালোঁ চিৰিটোত ৰখি বিহু ডান্স চাই আছোঁ কনচেপ্টটো বহুত ধুনীয়া বিহু ইয়াতে আগফালে নাচি আছে আৰু ছাইডত স্ক্ৰীণত তেওঁলোকৰ নতুন গানটোৰ ভিডিঅ' আহি আছিলে ফটো আহি আছিলে বহুত ধুনীয়া
অলপমান যেনে তেনে মানুহৰ মাজত ফটো কেইটামান তুলি সিহঁতৰ লগত মাতটো দি আহিলোঁ খাবলৈ। ষ্টাৰ্টাৰত মই খাম এতিয়া মঞ্চুৰিয়ান আৰু অকণমান চাওমিন আৰু মঞ্চুৰিয়ান খাব পাৰিবা ব'লা অলপ ষ্টাৰ্টাৰ খাই আমি অকণ বাহিৰ ওলাই আহিলোঁ আৰু গিফ্টবিলাক নি আছে এইবিলাক চ' মই ভাবিছোঁ মোৰ গিফ্টটো নিলে নাই এনে পেলাই থ'লে যাতে মঞ্চত বেছি ভিৰ নকৰে আৰু এতিয়া আহিছোঁ মেইন কোৰ্চ খাবলৈ আৰু লাইন চাওকচোন বাপৰে এইফালে চিট বা পাওঁ নে তাৰ না ঠিক কিন্তু লাইনটোতো ধৰিবই লাগিব এতিয়া 9টা বাজি গ'লতো খাব আহিলোঁ উপায় নাই ৰখি থাকিলে নহ'ব আৰু এয়া মোৰ প্লেটখন সজাই লৈছোঁ ধুনীয়াকৈ অকণমান কাৰাই চিকেন অকণমান চিলি ফিছ আৰু অকণমান ৰুমালী ৰুটি আৰু পোলাওৰে আৰু এতিয়া খাম আৰু খানা যে কেনেকুৱা এটা টেষ্টি হৈছিলে নহয় কি ক'ম আৰু মানে এয়া খাবলৈ পূৰা ৰেডি ৰুমালী ৰুটি আৰু মই অকণমান মাটন লৈছোঁ এতিয়া খাম মেইন কোৰ্চ খাই এতিয়া মই আহিছোঁ ডিজাৰ্টত আইচক্ৰীম খাম মই তাৰপাছত অকণমান চাওঁ জেলেপি আৰু হালৱাও খাব পাৰোঁ আৰু এয়া চাওক মই চকুক কেনেকৈ কথা পাতোঁ তাৰ লগত সি বুজিও পাইছে মই কি কৈছোঁ কেনে মই ষ্ট্ৰবেৰী ফ্লেভাৰ ভাল নাপাওঁ আদাৰৱাইজ আইচক্ৰীম ইজ গুড বনিলা থাকিলে ভাল আছে I love vanilla, I love butterscotch, I love chocolate. I'm done. One of my favorite jalebi. মই এইফালে ডিজাৰ্ট খাই থাকোঁতে মোৰ কাষেৰে ইমান ওচৰৰে যতীন দা গ'ল বাট মই গমেই নাপালোঁ এয়া চাওকচোন পিছফালে ইমান ওচৰৰে গ'ল মই মানে তেতিয়াৰ পৰা দেখি আছিলোঁ দূৰত আছিলে বাট ওচৰত যেতিয়া আছিলে মই ইমান বিজি যে গমেই নাপালোঁ আমি বিয়া খাই আহিলোঁ এতিয়া ঘৰত গৈ আছোঁ কেনেকুৱা লাগিল তোমাৰ বিয়া খাই আমি দুটা ৰিভিউ লৈ দিয়াচোন বাৰু বঢ়িয়া লাগিছে মোৰো বঢ়িয়া লাগিছে খানা চানা ভাল আছিলে খানা চানা বঢ়িয়া হৈছিলে একদম মজা কিন্তু মানুহো ঢেৰ আছিলে ন কিন্তু মানুহ বহুত বেছি হ'বই দিয়াচোন মানুহ বেছি চবৰে বিয়াত হয় আৰু এইখনটোতো আৰু বিকাশ চেত্ৰীৰ বিয়া অভিয়াছলি হ'ব কিন্তু মানে বহুত বেছি মানুহ হৈছিলে আমি যোৱা সময়খিনিত এতিয়ালৈকে আছে এতিয়া 10টা বাজিছে 10টা 26 10:30 বাজিছে আমি তাৰ পৰা পুৰাপুৰি 10টাত ওলাইছিলোঁ তো এতিয়া আমি 10:30 বাজিলে আমি 6 মাইল পালোঁ মোৰ বেলেগ একো চিন্তা লগা নাই মই সঁচা কৈছোঁ হা ক'ব নালাগে যদিও মই কৈছোঁ কাৰণ মই মৰমত দিছোঁ ন বস্তুটো মোৰ অভেনটো বাছ বেয়া নহ'লে হ'ল আৰু বাছ চাই কেনে বোলে ভাঙি চাঙি থাকিল কাৰণ ইমান বেছি গিফ্ট উঠিছে মানুহে চবেই নিছে গিফ্ট তো তাৰে মাজতে কোনোবাই বোলে এনে বাতি ছেট বুলি ভাবি কেনে জ্বলাই নথলে হ'ল আৰু সঁচা কথা ন মই মৰমত দিছোঁ আৰু সেই বস্তুটো বাছ ভাঙি চাঙি নহ'লে হ'ল আৰু ভালকৈ যেন ইউজ কৰিব পাৰে মই সেইটোৱে আৰু এতিয়া আমি গৈ আছোঁ ঘৰত বিয়াখন ভাল লাগিল আৰু তেওঁলোকৰ জীৱনটো আহিবলগীয়া যুগ্ম জীৱনটো যেন ভাল হয় তাৰে কামনা কৰিলোঁ বিয়াৰ শুভেচ্ছা জনালোঁ ইয়াৰ দ্বাৰাই আৰু মই এনেকুৱা নহয় যে ডাইৰেক্ট সোমাই যাই ভিডিঅ' কৰিব পাৰিম মোৰ একদম বহুত লাজ লাগে গতিকে যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ মই আগে পিছেও ক'ৰবাত গ'লে ধৰি লওক ডাইৰেক্ট সোমাই গৈ একদম নিজে এনেকৈ ভিডিঅ' বনাব নোৱাৰোঁ সেয়া যিখিনি পাৰিছোঁ দেখাইছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই লগ পাম ঘপককৈ নতুন এটা ভিডিঅ' পুতুককৈ চ' টিল দেন টেক কেয়াৰ বাই 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 দিলা কেনেকুৱা বস্তু দিয়া